নমস্কাৰ বন্ধুসকল আজি আমি পাঠ্যক্ৰমত আজি এক্সেল শীটৰ বিষয়ে আমি কথা পাতিম এক্সেল শীট কি হয় আৰু ই কিয় কাৰণে প্ৰয়োজন হয় আৰু ইয়াৰ কামসমূহ বা ইয়াৰ পৰিসৰ কিমান আছে আমি গোটেইখিনি বস্তু আলোচনা কৰিম আৰু এনেদৰে আমি এটা পাঠ্যক্ৰম আমি আপোনালোকৰ তাত উত্থাপন কৰিম গতিকে মোৰ চেনেলটো যদি আপোনালোকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাব আমি এনেধৰণে বিভিন্ন ধৰণৰ পাঠ্যক্ৰম ভিডিঅ আমি আপোনালোকৰ মাজত দাঙি ধৰিবলৈ চেষ্টা কৰিম গতিকে আৰম্ভ কৰোঁ আজি পাঠ্যক্ৰম গতিকে এক্সেল কি হয় সেইটো বিষয়ে আমি সবিশেষ আজি জানিম আৰু নেক্সট পাঠ্যক্ৰম আমি এনেধৰণে এক্সেল শীটৰ বিভিন্ন ধৰণৰ কাৰ্য এক্সাম্পল হিচাপে আমি লৈ বিভিন্ন ধৰণৰ আমি এক্সেলৰ টিউটৰিয়েল আৰম্ভ কৰিম বা কামসমূহ কেনেকা হয় সেই বিষয়ে আমি আৰম্ভ কৰিম গতিকে মই আৰম্ভ কৰোঁ নহলে আজি পাঠ্যক্ৰমটো আৰম্ভ কৰোঁ গতিকে আধুনিক ব্যৱসায় বাণিজ্য অৰ্থনৈতিক তথ্যপাতি বিভিন্ন ধৰণৰ বিশ্লেষণ কৰা হয় আৰু ইয়াৰ বাবে বৃহৎ পৰিসৰত এনে ধৰণৰ তথ্য জমা ৰাখিব পৰা ব্যৱস্থা প্ৰয়োজন হয় ঠিক আছে এই তথ্যবোৰৰ ওপৰত পৰিসাংখ্যিক আৰু গাণিতিক হিসাব নিকাচ যেনে মুঠ কৰা গড় উলিওৱা ইত্যাদি কাম আৰু সেইবোৰৰ ভিত্তিত গ্ৰাফ আদি তৈয়াৰ কৰি তুলনাত্মক অধ্যয়ন আদি কাম কৰা হয় এনে ধৰণৰ কামবোৰৰ সমাধান কৰিবলৈ স্প্ৰেডশীটৰ ব্যৱহাৰ হয় মাইক্ৰসফ্ট এক্সেল হৈছে এটা জনপ্ৰিয় স্প্ৰেডশীট ইয়াৰ সহায়ত নানা ধৰণৰ পৰিসাংখ্যিক অৰ্থনৈতিক গণনা বিশ্লেষণ আদিৰ কাম কৰিব পাৰি যেনে গাণিতিক তথ্যবোৰৰ মুঠ কৰা গড় উলিওৱা আদি আৰু ইয়াৰ জৰিয়তে সাধাৰণ গণনা পৰা বেলেন্স শীট ৰিপৰ্ট আদি প্ৰস্তুত কৰিব পাৰি মাইক্ৰসফ্ট এক্সেলত নানা ধৰণৰ ফৰ্মুলা সহায়ত তথ্যবোৰৰ ওপৰত গাণিতিক কাম তুলনা আদি কৰিব পাৰি আৰু তথ্যবোৰৰ ভিত্তিক গ্ৰাফ আদিও প্ৰস্তুত কৰিব পাৰি তথ্যৰ উৎসত পৰিৱৰ্তন ঘটিলে স্বতঃস্ফূৰ্তভাৱে ই ফলাফলৰো পৰিৱৰ্তন ঘটাব পাৰে তাৰ বিশ্লেষণৰ বাবে ইয়াৰ প্ৰিভিউ টেবৰ কুৱেৰি আদি শক্তিশালী টুলছ আছে লগতে ইয়াৰ বিস্তৃত তথ্য জমা ৰাখি সেইবোৰ ওপৰত নানা ধৰণৰ কাম কৰাৰ সুবিধা আছে গতিকে এইখিনিয়ে এক্সেল শীটটো হৈছে আমি এক্সেল শীটৰ সহায়ত নানা ধৰণৰ বজাৰৰ শীট বা বজাৰ যিবিলাক তথ্যপাতি বা বস্তু বাহিনী হয় তাৰ আমি হিসাব নিকাচ কৰিব পাৰোঁ আৰু স্প্ৰেডশীট এনেকুৱা বস্তু হয় য'ত আমি যদি এবাৰ পূৰণ হৰণ বা বিয়োগ কৰি লওঁ পাঁচটা আমি যদি অটো ফিল কৰি লওঁ বা অটো সাম যদি কৰি লওঁ সেইবোৰ কি হয় আমি যিমানবোৰ এন্ট্ৰি কৰি যাম নেক্সট আমি যিমানবোৰ এন্ট্ৰি কৰি যাম আমি পূৰণ যোগ বা পূৰণ কৰিব নালাগে অলৰেডি কি হৈছে এইটো আপডেট হৈ যায় মানে সেই বস্তুটো অটোমেটিক আপডেট হৈ যায় সাপোজ মই যদি পূৰণ এটা কৰিলো পূৰণ কৰোঁতে কি হৈছে 2 into 5 দিলো মানে 10 হ'ব লাগে আমি যদি 2 into 5 দিও এন্টাৰ মাৰি দিয়াৰ লগে লগে ডাইৰেক্ট কি হ'ব 10 টো ৰিজাল্ট আহি যাব ঠিক সেইটো হৈছে অটো সাম কৰা বুলি কয় আৰু সেই বিষয়লৈ আমি
আজি ইমান নকওঁ নেক্সট আমি যদি এক্সাম্পল লওঁ বা এক্সেল শীট যদি আৰম্ভ কৰোঁ পাঠ্যক্ৰমটো নেক্সট আমি এইবোৰৰ কথা বিস্তাৰিত ৰূপত আমি পাঠ্যক্ৰমত আগবঢ়াবলৈ চেষ্টা কৰিম গতিকে মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই এতিয়া সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই থব সবতছে প্ৰথম মোৰ ভিডিঅ' পাবলৈ গতিকে আশা কৰিছো এই ভিডিঅ'টো আপোনালোকৰ উপকৃত হ'ব আৰু লগতে আপোনালোকে ইয়াৰ এইটো পাঠ্যক্ৰমৰ পৰা কিছু শিকিব পৰাকৈ মই আপোনালোকৰ মাজত এনে ধৰণৰ ভিডিঅ'বোৰ আপোনালোকৰ আগত আমি লৈ আহিম বিভিন্ন ধৰণৰ পাঠ্যক্ৰমৰ জব ৰিলেটেড ভিডিঅ' আমি এই পাঠ্যক্ৰমত বহাম গতিকে আপোনালোকে মোক উৎসাহিত কৰিবলৈ আপোনালোকে কমেন্ট বক্সত লিখিব পাৰে বা মোৰ চেনেলটো আপুনি লাইক কৰি দিব যাতে মই অধিক উৎসাহত আৰু নতুন ভিডিঅ' দিবলৈ প্ৰেৰণা জাগে গতিকে আশা কৰো ফ্ৰেণ্ড আপোনালোকে সকলোৰে এই পাঠ্যক্ৰমটো নিশ্চয় উপকৃত হৈছে যদি উপকৃত হৈছে লাইক বুটামটো প্ৰেছ কৰিবলৈ নাপাহৰিব লগতে বন্ধু-বান্ধৱীক শ্বেয়াৰ কৰিব গতিকে আজিলৈ ইমানতে আৰু এটা নতুন পাঠ্যক্ৰম লৈ আকৌ উপস্থিত হ'ম তো আজিলৈ ইমানতে ধন্যবাদ জয় আই অসম